কবিতাৰ শিৰোনাম এখন চিঠি, কথা আৰু কণ্ঠ অৰ্চিতা গোস্বামী। ডাৱৰে আৱৰা নিশাৰ আকাশখনলৈ খিৰিকীৰে সদায় চকু পেলাওঁ। কিজানিবা আধৰুৱা হৈ ৰোৱা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি পাওঁ। চিনেমাত দেখুৱাৰ দৰে বাস্তৱ জীৱনত কথাবোৰ কিয় নহয়নো? চিনেমাত চোৱাৰ দৰে অন্ধকাৰে আৱৰা আকাশখনলৈ চাওঁ, কিন্তু চিনেমাত বিচাৰি পোৱাৰ দৰে মোৰ প্ৰশ্নৰ উত্তৰসমূহ বিচাৰি নাপাওঁ। অন্ধকাৰৰ আচলত জীয়াই থকা আকাশখনলৈ সদায় চাওঁ। অগণন তৰাৰ মাজত কিজানিবা এটা তৰা কেৱল মোৰ বাবে জিলিকি উঠে। চিনেমাত দেখোন চকু মুদিলি বা তিৰবিৰাই থকা তৰাবোৰলৈ চালি আঁতৰি যোৱাজনৰ প্ৰতিচ্ছবি দেখা পায়। কিন্তু মই চিঞৰি চিঞৰি মাতিলেও তই কিয় কোনোদিনে দেখা নিদিয় মা? আকাশখনলৈতো সদায়েই চাওঁ, কিন্তু কোনো এটা তৰাই কেতিয়াও মোলৈ নাচায়। অন্ধকাৰৰ আচলত জীয়াই থকা সেই শুভ্ৰ জোনবাই মামাই মোলৈ চাই হাঁহিহে মাৰে। জাননে কিয়? কাৰণ নিজ হাতেৰে চিৰবিদায় দিয়াজন কেতিয়াও ঘূৰি নাহে। এই কথাষাৰ জানিও যে মই চিনেমাৰ ৰঙীন জগতখন সাজি থাকো, আৰুনো কৰিম কি কমা? কৰিম কি? মুখা পিন্ধা এই সমাজখনত তইতো মোৰ প্ৰিয় বন্ধু আছিল, কিন্তু আজি তয়ো মোক নিথৰুৱা কৰি থৈ গলি মা। তোৰ মনত আছেনে মই যে এনিশা তোক চিৰবিদায় দিয়াৰ সপোন দেখিছিলো? তই দেখোন তেনে সপোন ব্যক্ত কৰিলে নফলিয়াই বুলি কৈছিল। মইতো তোক কৈছিলো ন সপোনটো। তেতিয়াহলে সেই সপোনৰ দৃশ্যবোৰ কিয় বাস্তৱলৈ পৰিণত হ'ল মা? তোৰ গৰ্ভত থাকি সংসাৰৰ বহু সুখ আয়ত্ত কৰিছিলো। তয়ে মোক পৃথিৱীখনত এটি জীৱন্ত পৰিচয় দিলি, কিন্তু আজি তয়ে মোৰ কাষত নাই। মা, তই এবাৰ ভাবি চাচোন, মই এতিয়া কাৰ লগত সুখ দুখ পাতি, কাৰ লগত ঘণ্টা ধৰি গল্প মাৰিম, ৰাতিৰ নিজানত ঢেৰেকনি মাৰিলে মই কাৰ বুকুত আশ্ৰয় লওঁ? মোৰ আজিও মনত আছে তই মোক কোৱা সেই কথাষাৰ। যোৱাৰ আগত দেখা দি যাবা, নহ'লে মই
গমেই নাপাওঁ। সেইদিনা ৰাতিপুৱা সময়ত যেতিয়া শুকুলা চাদৰখনে তোক ঢাকি পেলাইছিল, এনেকুৱা লাগিছিল যেন সেইখন আঁতৰাই তোক সাৱটি ধৰিম বুলি। তই সঁচাকৈ কৈছিলি, তোৰ অবিহনে মোৰ কোনো নাই বুলি। কিন্তু তই মোৰ লগ কেতিয়াও নেৰ বুলি মিছাকৈ কিয় কৈছিলি? সেইদিনা যেতিয়া তোৰ জঠৰ শৰীৰটোক অগ্নিৰ আঁচলেৰে ঢাকি পেলাইছিলো, নিজকে বৰ দোষী যেন লাগিছিল। জাননে কিয়? যিখন বিচনাত তই শুই মোক জগত পৰিচয় কৰিছিলি, সেই একেইখন বিচনাতে তই সেইদিনা তোৰ যন্ত্ৰণাৰ কথা মোৰ আগত ব্যক্ত কৰিছিলি। কিন্তু মই দুটোপাল পানীৰে তোৰ জিভা তিয়াই দিয়াৰ বাহিৰে একোৱেই কৰিব নোৱাৰিলো। মই তোৰ যন্ত্ৰণাত সকাহৰ উমাল নিদি তই মোক জগতৰ পৰিচয় দিয়া সেই একেইখন বিচনাতে তোক বগা চাদৰেৰে ঢাকি পেলালো। আজি হয়তো মোৰ এই কলমটোৱে হাঁহিছে। স্বৰ্গযাত্ৰীজন কেতিয়াও ঘূৰি নহাৰ বাস্তৱতা স্বীকাৰ কৰিও মই মোৰ ভাৱনাত চিয়াহীৰ ৰং সানি এই চিঠিখন লিখিছো বাবে। কিন্তু জাননে কি? মোৰ এটা বিশ্বাস আছে, তোৰ মোৰ আন্তৰিকতাৰ যি বান্ধোন, সেই বান্ধোনৰ মাজেদিয়ে তই এবাৰলৈ হ'লেও গুপুতভাৱে এই চিঠিখন পঢ়িবি বুলি। মা, মোৰ কলমৰ চিয়াহী শুকাই আহিছে, ৰং নধৰা হৈছে। ভাৱনাসমূহ ইয়াতে সামৰণি মাৰিছো। বহু ভাৱনা অন্তৰৰ মাজত আজিও কুপুত হৈ আছে। তই পঢ়িবি চিঠিখন আৰু মোৰ ভাৱনাসমূহ আজিলৈ বিদায়।